মই আছোঁ এতিয়া গুজৰাট জামনগৰত। এই মোদীৰ জেগা বুলি কয়। একেবাৰে ডিচিপ্লিন নাই ভাই। ইয়াৰে সৰু সৰু বাচ্চাবিলাক স্কুল নাযায় বলো। স্কুলৰ কোনো গুৰুত্ব নাই। স্কুল যোৱাৰ মা বাপাকৰ কোনো গুৰুত্ব, স্কুলৰ কোনো ফেচিলিটি নাই। আমাৰ অসমতকৈ পিছপৰা গুজৰাটখন। আৰু ইয়াতে আমাৰ অসমত গৰীব মানুহ আজিকালি নাই বুলিয়ে ক'ব পাৰি, কিন্তু গুজৰাটত বহুত গৰীব মানুহ আছে। সঁচাকৈ কৈছোঁ, একদম বেয়া পাইছোঁ মই এইখিনি জেগাত থাকি পেলাই। গুজৰাট জামনগৰত আছোঁ এতিয়া, GIDC এৰিয়াত। এতিয়া সৰু সুৰা সাধাৰণ জব এটা কৰি আছোঁ। এই জবৰ পইচাও নালাগে ভাই, থাকিব নোৱাৰোঁ ইয়াতে। আৰু ভাল জব এটা পাইছোঁ বোলো, যাম বেছি দিন নাই। চাওকচোন ইয়াতে মানে পৰিৱেশটো চাওক। এই পৰিৱেশ মানে সেই নাওমান ৰুম। এই স্কুলৰ বাচ্চাবিলাক চাওক, স্কুল যোৱা লেঠা নাই। এই এনেকৈ থাকে বোলো। ইয়াতে স্কুল নাযায় বোলো বাচ্চাবিলাকে, কোনো পঢ়া পাতিৰ গুৰুত্ব নাই। এনেকৈ দিনটো খেলি থাকে ৰাতিপুৱাৰ পৰা গধূলি লাগে। আৰু ABCD খানটো বেলেগ কথা, অও নাজানে এইবিলাকে, 1 2 3ও নাজানে। স্কুলত যোৱা মই দেখাই নাই। এইবিলাক বাচ্চা এনেকৈ থাকে বোলো। একদম মানে আমাৰ অসমতকৈ বহুত পিছপৰা এই গুজৰাটখন, সঁচা কথা কৈছোঁ। এনেকুৱা জেগাত আছোঁ না, একদম কচমছে কৈছোঁ, জব কৰিব মন নাই আৰু ইয়াতে। এই মাহটোৰ লাষ্ট 10 তাৰিখে যাই আছোঁ বোলো বেলেগ জেগাত। গুজৰাটতে অলপ বেলেগ ছাইডত যাই চাইও আহিলোঁ। ভাল লাগিব আৰু থাকি পেলাই তাত অলপমান। ইয়াতকৈ কিন্তু ভাল লাগিব। পৰিৱেশ নাচেগে একদম মানে নকওঁ আৰু কি বুলি ক'ম। তাৰমানে ডিচিপ্লিন নাই, মানে য'তে ত'তে লেতেৰা খাচৰা বস্তুবিলাক, জোঠা ভাত চাত য'তে ত'তে পেলায়। মানে আপোনাক দেখাই আছোঁ পৰিৱেশটো চাওকচোন। ইয়াতে মানুহবিলাক এনেকৈ থাকে। এইটো মন্দিৰ, শিৱ মন্দিৰ অৱস্থা মন্দিৰৰ। সেই চাওক জাগা ভাল, জাগা চাওক। এই পৰিপাতি এইবিলাক চাওকচোন। এইবিলাক জাগা ঘৰৰ মানুহৰ। এই ৰাস্তা চাওক, কোনো ডিচিপ্লিন নাই ইয়াৰ মানুহবিলাকৰ। এই চাওক, ইয়াৰে শিক্ষা ব্যৱস্থাটো মানে বহুত বেয়া। তাৰমানে ক'বৰ একো ভাষা নাই তাৰমানে, সঁচাই। এইবিলাক চাওকচোন। খোৱা পানীৰ কোনো ব্যৱস্থা নাই, চব নিমখ। এইটো ল'ৰাই গেলান লৈ যাই আছে, 10 টকাৰ পানী আনিব, ফিল্টাৰ কৰা পানী এটাত 1 লিটাৰত 1 টকাকৈ লৈ। সেইটো বেলেগ পানী, খোৱা পানীটো। ইয়াৰে পানী ব্যৱহাৰো কৰিব নোৱাৰি। তেনেকুৱাই আৰু ইয়াৰে পানীটো মই ব্যৱহাৰ কৰি চুলি তুলি বেয়া হৈ গ'ল। চুলিটো সৰি গৈছে পাই। ইমান ধুনীয়া ভাল ঘন চুলি আহিছিলে মানে আগত, এতিয়া চুলিবিলাক সৰি মানে বহুত কম হৈ গ'ল। আৰু কি বুলি ক'ম আৰু মানে ইয়াতে আৰু ইয়াৰ মানুহৰ ব্যৱহাৰ পাতি একেবাৰে ভাল নহয়। এই ৰুমৰ মালিক চালিক ভাল নহয়, কিবা নহয়, যেনে তেনে আৰু চলি আছে এই মাহটো। 6 মাহ হৈ গ'ল বোলো। এই 6 মাহত কিবা কৰি আছোঁ আৰু উপায় নাপায় ইয়াতে। নহ'লেতো ঘৰে গুচি গ'লোঁ হয়। আহিল ভাল ধুনীয়া জেগাত এটা, গুজৰাটতে ধুনীয়া এটা জব পালোঁ। ইমান বিজি হৈ থাকিব নালাগে। ধুনীয়া এটা জব, মানে কিবা এটা বেলেগ কাম ল'ব হাতত। আৰু ইয়াতে মই অসমীয়া অকলে আছোঁ বোলো। অলপ বেলেগ দিমাগটো লগাই আছোঁ। অলপ ধৈৰ্য, কি কাৰণত মই অলপ ধৈৰ্য ধৰি থাকিলোঁ। আমাৰ অসমতো মানে চলিব নোৱাৰিম, কাৰণ কিয়, যিবিলাক আমাৰ অসমত মানে কোম্পানী আছে, গুৱাহাটীত কোম্পানীত আমিতো সাধাৰণ মানুহ ন, যিহেতু কোনো গভৰ্ণমেণ্ট চাকৰি নাই, সাধাৰণ মানুহ হিচাপেতো ভাবি চিন্তি চলিব লাগিব।
চ' আমাৰ অসমত গুৱাহাটীত কাম কৰিব 10-12 হাজাৰ টকা পাব। এই 10-12 হাজাৰ টকাত চলিব নোৱাৰে আমাৰ যিকোনো ফেমিলি এটা চলাটো বহুত টান হৈ পৰে। কাৰণ কিয় যিবিলাক আমাৰ মধ্যবৃত্তিৰ মানে মিডিল ক্লাছৰ মানে ফেমিলি, চ' বহুত প্ৰব্লেম হৈ আছে চলিবৰ কাৰণে, এইটো মেহচুচ কৰি আছোঁ মই। আৰু লগতে 10-12 হাজাৰ টকাত কেনেকৈ চলিব? আজিকালিৰ বস্তুৰ ইমান দাম হৈ গৈছে। কোম্পানী এটাত কাম কৰিব 8,000 পৰা 7,000, কিছুমানৰ 7,000 টকাত কাম কৰি আছে গুৱাহাটীখনত। চ' 7,000 টকাত চলাটো সম্ভৱ নহয়, একেবাৰে সম্ভৱ নহয়। চ' মানুহে এইটো বুজি পাব লাগে, আৰু সেইটো আমাৰ আসাম গভৰ্ণমেণ্টে এইটো অলপ ভাবি চাব লাগে। যিবিলাক আমাৰ গুৱাহাটীত মানে কোম্পানী আছে, এনেকুৱা এটা ব্যৱস্থা কৰি দিয়ক যাতে ভালদৰে এটা চলিব পাৰে। আৰু বাহিৰৰ কোম্পানীবিলাকে যাই পেলাই টকা ঘটি আছে, বাহিৰৰ মানুহে যায় আমাৰ গুৱাহাটীখনত টকা ঘটি আছে। চ' ভাল নালাগে। আৰু ক'ব লাগিলেতো, ক'ব খুজিলেতো বহুত কথা ক'ব পাৰি, এইটো সকলোৱে অলপ ভাবি চোৱাটো উচিত। আৰু 10-12 হাজাৰ টকাত কোনেও চলিব নোৱাৰে। 10-12 হাজাৰটো নাপায়েই গুৱাহাটীখনত, 8-10 হাজাৰ টকাত কিছুমানে কাম কৰি আছে বোলো। চ' সেইবিলাক অলপ ভাবি চাব লাগে, অসম চৰকাৰে এইটো গুৰুত্ব দিব লাগে। এটা ধৰা বন্ধা কৰি দিব নোৱাৰে নেকি? যিবিলাক কোম্পানীত মানে কৰ্মগতভাৱে আছে আৰু গুৱাহাটীত আমাৰ অসমীয়া কিছুমান খিলঞ্জীয়া ল'ৰা, চ' সিহঁতৰ ওপৰতো চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব লাগে। আৰু বাহিৰত যিহেতু 16-17 হাজাৰ টকা পায় এটা কোম্পানীত কাম কৰি, চ' আমাৰ অসমতো তেনেকুৱা হ'ব লাগে। যিকোনো কামেই নহওক, এটা মেক্সিমাম মিনিমাম এটা লেভেল বনাই দিব লাগে, এটা লেয়াৰ বনাই দিব লাগে পে'মেণ্টৰ। চ' তেতিয়াই অলপ চলাটোৰ কাৰণে অলপ ভালদৰে চলিব পৰা যায়। আৰু কিছুমান মানুহে 8-10 হাজাৰ টকাত কাম কৰি আছে। আজিকালি মানে ইমান বস্তুৰ দাম হৈ গৈছে, তো চলাটো টান হৈছে। কিছুমানৰ ঘৰৰ ফেমিলি, সৰু সৰু বাচ্ছা আছে, স্কুলত, প্ৰাইভেট স্কুলততো পঢ়াটো ভাবিবই নোৱাৰে। আৰু চৰকাৰী স্কুলততো, আমাৰ অসম চৰকাৰী যিবিলাক গভৰ্ণমেণ্ট স্কুল আছে, সেইবিলাক ক্ষেত্ৰততো ক'বই নোৱাৰি। মানে শিক্ষাৰ ক্ষেত্ৰতো ইমান এটা ভাল নহয় বুলি ক'ব পাৰি একচুৱেলি। চ' অলপ গুৰুত্ব দিব লাগে এইবিলাক ক্ষেত্ৰত অলপ ভালদৰে। এইটো একজন মই সাধাৰণ ল'ৰা হিচাপে, সাধাৰণ মানুহ হিচাপে মই এইটো মোৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিলোঁ। চ' কিছুমান ভুল হৈ যাব পাৰে, ইয়াৰ মাজতো সকলোৱে মাফ কৰি দিব। নিবিচাৰোঁ বাহিৰত মানে অহাটো, আমাৰ অসমৰ ল'ৰাই আহি কাম কৰাটো মই নিবিচাৰোঁ। অসমৰ ল'ৰা অসমতে থাকক, বহুত অসমখন আগবাঢ়ি যোৱাটো ভাল পাওঁ। কাৰণ কিয় বাহিৰৰ মানুহে যায় অসমত, গুৱাহাটীখনত টকা ঘটি আছে। আমাৰ অসমৰ ল'ৰা আহি পেলাই বাহিৰত ফাঁচি মৰি আছে। বহু আমাৰ অসমীয়া ল'ৰাই 12-13 হাজাৰ টকাত কাম কৰি আছে বাহিৰত আহি পেলাই, সেইটো মই জানো। অলৰেডি মোৰ আণ্ডাৰতে কাম কৰি আছে কমচে কম 15-20 জন ল'ৰাই। চ' সিহঁতৰো কথা ভাবি পেলাই মই এটা ভাল ষ্টেপ এটা ল'লোঁ বোলো। ভাল কোম্পানী এটাত যাই পেলাই কথা পাতিলোঁ, পাৰ্মানেণ্ট জব। চ' ভাল হ'ব, আশা কৰোঁ সকলোৰে ভাল হ'ব। চ' যিবিলাকে মানে আহিব বিচাৰে, মানে অহাৰ কথা নকওঁ দিয়ক, মই বাহিৰত চলো, কথা ক'ব লগা এইখিনি আছিল। আৰু বহুত আছিল, নকওঁ বোলো, এনেই কৈ দিলোঁ এইখিনি কথা, মনত আহিল কৈ দিলোঁ আৰু চিধা কথা।